নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মা ৰাখল চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিবলৈ ওলাইছোঁ বেঙেনা আৰু বিলাহী ভাজি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব। তেন্তে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া প্ৰথমে মই বাৰীৰ পৰা ছিঙি অনা বেঙেনাখিনি ভালদৰে ধুই দীঘল দীঘলকৈ কাটি লৈছোঁ। বন্ধুসকল, আপোনালোকে বেঙেনা কেনেদৰে খাই ভাল পায় বাৰু মোক জনাবচোন। মই কিন্তু পুৰি খায়ো ভাল পাওঁ। আপোনালোকে কেনেকৈ খাই ভাল পায়? পুৰি খাই ভাল পায় নে বইল কৰি খাই ভাল পায় নে ভাজি বনাই খাই ভাল পায় মোক জনাবচোন। এই বেঙেনা কটা হৈ গ'ল। এতিয়া ইয়াতে দুটা আলু সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'লোঁ। এতিয়া আলুখিনিও কাটি হ'ল। এতিয়া আমি বিলাহীখিনি এটা বাতিত পানী লৈ তাতে গুটিবিলাক পিটিকি পিটিকি অন্য এটা বাতিত থৈ ল'ম। আপোনালোকে কণবিলাহী গুটি কেনেদৰে গুচায় মোক কমেণ্ট কৰি জনাবচোন। এনেদৰে পানীত দি গুচালে চিটিকিও নপৰে আৰু গুচাবলৈও সহজ হয়। এনেদৰে গুটিটো পেলাই দিয়াৰ পিছত বিলাহীটো খাবলৈ টেঙা মিঠা ধুনীয়া সোৱাদ এটা আহে। বিলাহীখিনি গুচাই হৈ গৈছে আৰু ৰান্ধিবৰ বাবে সকলোবোৰ বস্তু ৰেডি হৈ গ'ল। বিলাহী, এইখিনি বেঙেনা আৰু আলু। কেৰাহী পাতি ল'লোঁ। এতিয়া আমি ইয়াতে অলপ তেল দিম। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে আমি পাঁচফোৰণৰ গুটি কেইটামান দি দিম। ইয়াৰ পাছত ইয়াতে পিঁয়াজখিনি দি দিম। এতিয়া ইয়াত নহৰু দিম। ইয়াতে দুটা কেঁচা জলকীয়া তেলতে দিম। এতিয়া ইয়াতে ৰং অলপ দিম আৰু নিমখ অলপ জোখমতে দি দিওঁ। আপোনালোকে আপোনালোকৰ নিজৰ জোখমতে নিমখ দি ল'ব। এতিয়া এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া হৈ গ'ল। এতিয়া ইয়াতে কাটি থোৱা বেঙেনা আলুখিনি দি দিম। এইখিনি ভালদৰে লৰাই দি গেছৰ জুইডাল চিমত ৰাখি সিজিবৰ বাবে ঢাকি দিম। এনেদৰে আলু বেঙেনাখিনি সিজালৈকে ঢাকোন দি দি ভাজি থাকিম। আপোনালোকে দেখিছে আলু সিজিছে, আলু বেঙেনাখিনি ধুনীয়াকৈ সিজিছে। এতিয়া ইয়াতে গুচাই থোৱা কণবিলাহীখিনি দি দিম। আপোনালোকেও এনেকৈ আলু বেঙেনাখিনি ধুনীয়াকৈ সিজাৰ পিছতহে বিলাহীখিনি দি দিব আৰু লগে লগে গেছৰ জুইডাল বঢ়াই দিব। বিলাহীখিনি সিজিবৰ বাবে এতিয়া আকৌ অলপমান ঢাকি দিম। আমাৰ ভাজিখিনি প্ৰায় হৈয়ে গৈছে। খুব সুন্দৰ হৈছে দেখিবলৈকো। এতিয়া আমি ইয়াতে অকণমান এভৰিডে গৰম মছলা দি দিম। মছলাখিনি দিয়াৰ পিছত খুব ধুনীয়া গোন্ধ এটা ওলাইছে আৰু খাবলৈও টেষ্টি হ'ব।
তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিল। আপোনালোকেও এনেদৰে ৰান্ধি খাই চাবচোন। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাব নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।